এইফালে শুনক কথাখিনি এইফালে হওক আমাৰ গোটেই শিৱসাগৰ জিলাখন বহুত ডাঙৰ সমস্যাত পৰিছে আচলতে মই যিটো সহায় কৰিছোঁ আজি টকা 1000কে দিছোঁ এইটোত একোৱেই নহয় আৰু মই 2 কেজি চাউল আৰু 1 কেজি দালি আমাৰ আনি আপোনালোকৰ ইয়াত পূৰা বিলাই দিব লগত পানীৰ বটলখিনি বিলাই দিব তাৰপিছত চৰকাৰৰ পৰা টিপাল মই দিছোঁ ইয়াৰ হাততে টিপালখিনিও দিব আৰু চৰকাৰৰ পৰা ৰেচন আহিব আৰু চৰকাৰৰ পৰা পশু খাদ্যৰ মই নিজে দিছোঁ 1000 টকা 2 কেজি চাউল 1 কেজি দালি আৰু পানী আৰু বাকীখিনি মই চৰকাৰৰ পৰা চৰকাৰৰ আমাৰ যিটো বানপানীৰ কাৰণে পইচা আহে তাৰ পৰা দি আছোঁ এতিয়া এইখিনি বস্তুৰেতো একো নহ'বগৈ পৰিয়ালবিলাকতো চব ধ্বংস হৈ গ'ল হয়নে নহয় সেইকাৰণে মই চেষ্টা কৰিছোঁ যাতে মই চৰকাৰক কৈ আছোঁ যে মোৰ সমষ্টিৰ মানুহবিলাকৰ ইমান ডাঙৰ বিপদ হ'ল যে এটা পৰিয়ালক অন্ততঃ 10 লাখ টকা ক্ষতিপূৰণ দিব লাগে নহ'লে মানুহবিলাক 50 বছৰ পিছুৱাই যাব হয়নে নহয় পঢ়া শুনা ল'ৰা ছোৱালী গ'ল ঘৰ গ'ল কাৰোবাৰ গাড়ী আছিলে গাড়ী গ'ল হয়নে নহয় কাৰোবাৰ কাগজবিলাকো গুচি গ'ল হয়নে নহয় কোনোবাৰ বেমাৰ হৈ এতিয়া মেডিকেলত আছেগৈ হয়নে নহয় পৰিস্থিতি খুব বেয়া সেইকাৰণে মই কৈ আছোঁ যে চৰকাৰে এই গোটেই সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা ৰাষ্ট্ৰীয় দুৰ্যোগ নেশ্যনেল কেলামিটি ডিক্লেয়াৰ কৰিলেহে ভাৰত চৰকাৰৰ পৰা পইচা আহিব হয়নে নহয় অসম চৰকাৰে ইমান পইচা দিব নোৱাৰে আৰু যিবিলাক মানুহৰ লোন আছে এইকেইদিনততো লোন ঘূৰাব লাগিব মই চেষ্টা কৰিছোঁ যে লোনটো যাতে এইকেইদিনত নুঘূৰালেও হৈ যায় ছমাহ হ'লে অন্ততঃ ৰেহাই দিয়ক গাড়ীবিলাকৰ যিবিলাকৰ EMI আছে এতিয়া গাড়ী গৈ গোটেই বানপানীৰ তলত আছে কেনেকৈ EMI দিব কওক মই অসমৰ মুখ্যমন্ত্ৰীক এইবিলাক কথা চব বুজাই কৈছোঁ মই এইবিলাক কথা বুজাই কোৱাৰ উপৰিও মই মুখ্যমন্ত্ৰীক সেইদিনা আহিছিলে যে মুখ্যমন্ত্ৰী আহিছিলে মই সেইদিনা তেখেতক ক'লোঁ যে মোৰ মানুহবিলাকৰ ইমান বেয়া অৱস্থা এতিয়া আপুনি যিমানবিলাক মানুহ আছে তেওঁলোকক এইকেইদিনত যিটো বস্তু দিছে কিন্তু অকণমান পানী শুকোৱাৰ লগে লগে এতিয়া শুকাইছে নহয় চবৰ ঘৰতে মই 5 কেজি চাউল 2 কেজি দালি 1 কেজি নিমখ তাৰপিছত আপোনাৰ কি কয় মিঠাতেল 1 লিটাৰ আৰু কিবা কিবি সৰু ল'ৰা ছোৱালীৰ খোৱা বস্তু আৰু পশু পক্ষীৰ বস্তু মানে গৰু ছাগলীৰ বস্তু এইবিলাক দিবৰ কাৰণে কৈছোঁ মুখ্যমন্ত্ৰীয়ে এনেকৈ এটা পেকেট বনাই মুখ্যমন্ত্ৰীৰ সাহায্য কিট বুলি এটা বস্তু বনাই মোৰ ইয়ালৈ পঠিয়াই দিছে মই চবৰ ঘৰতে আপোনালোকৰ ঘৰে ঘৰে মণ্ডল বা ৱাৰ্ড মেম্বাৰে গৈ নহ'লে বা গাঁওবুঢ়াই গৈ ঘৰে ঘৰে আপোনালোকৰ এইটো দি দিব এইটো 5 কেজি চাউল থাকিব ওপৰত মুখ্যমন্ত্ৰীৰ সাহায্য বুলি ক'লে মই কৰাই লৈছোঁ মুখ্যমন্ত্ৰীক কৈ দেই তো এইখিনি কৰিছোঁ কিন্তু মোৰ আচল কথাটো হ'ল দৰকাৰ হ'লে আপোনালোকে মোৰ লগত ওলাবলগীয়াও হ'ব পাৰে মুখ্যমন্ত্ৰীক ধৰিবলৈ গুৱাহাটীলৈ 10 লাখ টকা দিব লাগিব অকল 5000 বা 10000 টকা দি ঠগিলে নহ'ব হয়নে নহয় দৰকাৰ হ'লে গোটেই শিৱসাগৰ উঠি যাম গুৱাহাটীলৈ হয়নে নহয় যে এনেকৈ নহ'ব চবকে দিব লাগিব আৰু ইমান 2 টকা 5 টকা দিলে নহ'ব একচুৱেলি যাৰ যিমান ক্ষতি হৈছে কাৰোবাৰ গাড়ীখনকে নষ্ট হৈছে গাড়ীখনৰ খৰচা দিব লাগিব কাৰোবাৰ গোটেই সম্পত্তি মানে কেঁচা ঘৰটো আছে গোটেই কেঁচা ঘৰটোৱে জীৱন যোৱা 50 বছৰ কষ্ট কৰি কৰি কেঁচা ঘৰ এটাহে বনাব পাৰিছে হয়নে নহয় সেই কেঁচা ঘৰটোৱে তেওঁলোকৰ ল'ৰা ছোৱালী চববিলাকৰ সম্পত্তি এটাই আছে গতিকে সেই কেঁচা ঘৰটো আকৌ নতুনকৈ বনাবলৈ টকা 10 লাখ দিব লাগে হয়নে নহয় হয়নে নহয় মই আপোনালোকক চেষ্টা কৰি আছোঁ আপোনালোকে নিশ্চয় দেখি আছে নহয় জানো মোক সেইদিনা বিধানসভাত পৰা খেদিও দিলে নহয় গম পায়নে নাই মোক খুব খেদি দিছে মই মানে কৈ আছিলোঁ যেহেতু ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰক নহ'লে পইচা নাপাম আমি আৰু ঋণবিলাক মাফ দিয়ক এই কথাটো কওঁতে মোক বিধানসভাৰ পৰা খেদি দিলে খেদি দিয়াৰ পাছতো মই হয় ছাৰ আপুনি শুদ্ধ সত্যলৈ একো কৰিব নোৱাৰে ৰাইজৰ কাৰণে আপুনি লাগি আছে আপোনাক ছাপোৰ্ট কৰিব আৰু এটা আমাৰ কথা ক'ব বিচাৰিছোঁ যেহেতু আমাৰ গেছৰ যোনটো এটা বুকিং কৰিলে মানে গেছটো পায় এতিয়া মানুহবিলাক খৰি চৰি ব্যৱস্থা হেৰিটো কমাই দিব লাগিব কিন্তু বস্তুখিনি দিছে গেছৰ যোগানটো আমাৰ কোনো মই এইটো কৰি দিয়া এইটো কৰি দিয়া
যাতে মানুহৰ গেছটো নাইকিয়া হ'লে দাদা পটককৈ ল'ব পাৰে। চিয়'ৰ চিয়'ৰ ছাৰ, মই আৰু এটা এইখিনি কথা কথা এতিয়া ক'লোঁ। আৰু যদি কোনোবা পৰিয়ালৰ মানুহ হস্পিটেলাইজ হয়, হয় অনুপক কৈ দিলে, মই প্ৰত্যেকটো পৰিয়ালৰ কাৰণে অনুপে মোক ফোন কৰি লিষ্টখন দি দিলে, হয় বাবুলে মই আপোনালোকৰ বেমাৰী মানুহৰ কাৰণে চবৰ কাৰণে যাৰ যাৰ মানে হস্পিটেলাইজ হৈছে তেওঁলোকৰ কাৰণে অলপ অলপ পইচা 5,000 10,000কে মোৰ পকেটৰ পৰা দি দিব দেই। হয় গতিকে আপোনালোকে মোক জনাই দিব কথাটো কিবা প্ৰব্লেম হ'লে হ'ব। ছাৰ আৰু এটা কথা ক'বলৈ অলপ পইচা দিয়া নাই।